কেতিয়াবা ছমাহলৈ কেতিয়াবা এবছৰলৈ আমাৰ যিসকলে অৱসৰ গ্ৰহণ কৰে তেওঁলোক থাকি যায়, তেওঁলোকৰ কৰাৰ পাছত পোষ্টটো ভেকেণ্ট হৈয়ে থাকে। এতেকে আমি আগতীয়াকে ইন এডভান্স যে অহা মাহত আমাৰ কিমান বিদ্যালয়ত কিমান শিক্ষকে অৱসৰ গ্ৰহণ কৰিব তাৰ আগতীয়া তথ্য আমাক লাগে, আৰু আজি আমি আপোনালোকক দেখুৱাম যে আমি সেই আগতীয়া তথ্য আহৰণ কৰাৰ ব্যৱস্থাও এই আমাৰ শিক্ষা সেতু এপটোৰ জৰিয়তে আমি কৰিছোঁ। বহু সময়ত এনেকুৱা হয় যে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত যেতিয়া শিক্ষক নিযুক্তি হৈছিল, এজন শিক্ষক তেওঁ অসমীয়া মাধ্যমৰ শিক্ষক, কিন্তু তেওঁৰ কিবা কাৰণত প্লেচমেণ্টটো পোষ্টিংটো হ'ল এখন বেংগলী মাধ্যমৰ স্কুলত। চ' লেংগুৱেজৰ এটা প্ৰব্লেম হয়। এতেকে সেই শিক্ষক শিক্ষয়িত্ৰীগৰাকীৰ কি বিষয় মানে তেওঁৰ মাতৃভাষা কি সেইটো আমি জানিব বিচাৰিছোঁ। মাতৃভাষাৰ ওপৰঞ্চি তেওঁ আৰু কিবা বেলেগ ভাষা জানে নেকি? আজি কোনোবা এজন ছাত্ৰৰ কোনোবা এজন শিক্ষকৰ তেওঁৰ মাতৃভাষা বড়ো, কিন্তু তেওঁ টেটত তেওঁৰ L1টো অসমীয়া। এতেকে তেওঁ অসমীয়া মাধ্যমৰ স্কুল এখনত তেওঁ নিযুক্তি পাইছে। ওচৰতে এখন বড়ো মাধ্যমৰ স্কুল আছে, তাত কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শিক্ষকৰ নাটনি আছে। বা আন এখন স্কুল আছে অসমীয়া মাধ্যমৰে স্কুল, কিন্তু ছাত্ৰ ছাত্ৰীসকল বড়ো ভাষী। এতিয়া আমাৰ হাতত যদি তথ্য থাকে যে এইখিনি শিক্ষক যদিও তেওঁলোকৰ L1 এছএমইজ, তেওঁলোকে অসমীয়া মাধ্যমৰ ছাত্ৰ শিক্ষকতা কৰাৰ কাৰণে তেওঁলোক যোগ্য, কিন্তু এডিশ্যনেল তেওঁলোকৰ বড়ো ভাষাৰ জ্ঞান আছে। এতেকে বড়ো ভাষী ছাত্ৰ ছাত্ৰী থকা মানে স্কুলত যদি তেওঁলোকক নিযুক্তি দিয়া যায়, ছাত্ৰ ছাত্ৰীসকল বেনিফিটেড হ'ব। এই তথ্য আমি শিক্ষা সেতুত গ্ৰহণ কৰিছোঁ। বিদ্যালয় এখন আছে, সেই বিদ্যালয়খনৰ যিটো লোকেলিটি বা হেবিটেশ্যন, সেই হেবিটেশ্যনৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰুৱা ভাষা কি আমাৰ হাতত তথ্য নাই। গতিকে চাহ বাগিচা অঞ্চলত এখন বিদ্যালয় আছে, তাৰে ছাত্ৰ ছাত্ৰীসকলৰ ঘৰুৱা ভাষা চাদ্ৰী, তেওঁলোকে বাগানীয়া ভাষা কয়। কিন্তু যেতিয়া আমি তাত মূলসুঁতিৰ অসমীয়া ভাষী শিক্ষক এজন দিওঁ, বহু সময়ত তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ লগত কথোপকথনত তেওঁলোকে ৰিলেট কৰিব নোৱাৰে। কিন্তু আমাৰ হাতত যেতিয়া তথ্য আছে যে এই বিদ্যালয়খনৰ হেবিটেড লেংগুৱেজটো হ'ব, সেই হেবিটেড লেংগুৱেজটোৰ ওপৰত পাৰদৰ্শিতা থকা শিক্ষক এজনক আমি তাত যদি পোষ্টিং দিওঁ, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল